নমস্কাৰ সকলোলৈকে। পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো বৰ্তমান ভালে আছে, মোৰো বৰ্তমান ভাল। আমি আজি আহি আছোঁ মাহঁতৰ ঘৰলৈ। বাইদেউ আৰু মই আহিছোঁ, আৰু মইনা আহিছে, বাইদেউ ছোৱালীকেইজনী আহিছে। অৱশ্যে আচলতে অহা কাৰণটো এইটোৱেই, কাৰণ মা অকণমান অসুস্থ। সেইটো কাৰণে বাইদেউ আৰু মই আহিছোঁ মাহঁতৰ ঘৰলৈ বাগানত পাত ছিঙিবলৈ বুলি। কাৰণ মা যিহেতু নোৱাৰে, আমি দুয়োগৰাকীয়ে অকণমান সহায় কৰি দিবলৈ আহিছোঁ। কাৰণ ছোৱালী হৈছোঁ যেতিয়া নেকি আমাৰ এইটো দায়িত্ব, আমি মা দেউতাক চোৱা, মা দেউতাক সহায় কৰি দিয়া, নহয় জানো? এতিয়া মই ডাইৰেক্ট আহি বাগানত পালোহি। বাগানখন অৱশ্যে আমাৰ বেছি নাই, অলপ চলপ আছে, চলিব পৰাকৈ আছে আৰু অলপ। তেনেকৈ চলাই থাকে আৰু মা দেউতাই দুয়োগৰাকীয়ে ছিঙে। দেউতাই সিমান ছিঙিব নোৱাৰে, কাৰণ দেউতা অকণমান কঁকালৰ বিষ আছে, এইটো কাৰণে বেছি ছিঙিব নোৱাৰে। মা অলপ ছিঙে বাৰু, কিন্তু মা অসুস্থ আজি যিহেতু, সেইটো কাৰণে আমি বাইদেউ আৰু মই আহিলোঁ বাগানলৈ বুলি। আচলতে মই অলপ আগতীয়াকৈ আহিলোঁ। বাইদেউ অকণমান অহা দেৰি হৈছিলে, তাইকো দেখাই দিছোঁ বাৰু। এয়া দেখিছানে, বাইদেউ পূৰা নাচি নাচি আহিছে বাগানলৈ আহিছোঁ বুলি। কাৰণ এখন ঘৰত যদি ছোৱালী থাকে ন, বা ছোৱালী বা ল'ৰা হওক, এদিনীয়াকৈ যদি গোটেইকেইজনী বাই ভনী বা ভাই ককাই লগ পোৱা যায়, কিমান ফূৰ্তি হয়, নহয় জানো? ঠিক তেনেদৰে আমাৰ হৈছে আজি। আমি দুগৰাকীয়ে লগ পাইছোঁ, খুব ভাল লাগিছে। মই পাত ছিঙিবলৈ ল'লোঁ। মই আচলতে বেছি পাত ছিঙাটো ইমান স্পীডকৈ নোৱাৰোঁ, অলপ চলপ লাহে লাহে ছিঙোঁ আৰু। কাৰণ মোৰ বৰ এটা ভাল নালাগে পাত ছিঙিবলৈ। ৰ'দ দিলেতো দূৰৰ কথা, বহুতেই বেয়া লাগে। কিন্তু বৰষুণ বতৰ যদি হয়, বা অলপ ডাৱৰীয়া যদি হৈ থাকে, অলপ বতাহ যদি মাৰি থাকে, বতাহ যদি আহি থাকে, খুব ভাল লাগে পাত ছিঙি কিনি। বহুত মানে ঠাণ্ডা ঠাণ্ডা অনুভৱ হয় যে, পাত ছিঙিবলৈ বহুত ভাল লাগে। পাত ছিঙি কোনে কোনে ভাল পায় কমেণ্ট এটা কৰিবচোন, আৰু মোৰ দৰে কোনে কোনে বেয়া পায় কমেণ্ট এটা কৰি দিব। বাগান থাকিলে কষ্টটো কৰিব লাগিব ন। আচলতে বাগানত বহুতেই কষ্ট হয়, জানেনে? কাৰণ বাগানত পাত অহালৈকে, বা বাগানত দৱাই ঢালাটো, সাৰ ঢালাটো, বহুত মানে তাত কষ্ট থাকে। দেখিবলৈ কিন্তু মানে বহুত সহজ নিচিনা লাগে, তাৰ ভিতৰত আঁৰবিলাকে বেছি কষ্ট হয়। আৰু এইফালে মা আহি আছে, মাক কৈছোঁ তুমি কিয় আহিছা, তোমাৰ গাটো অসুস্থ হৈ আছে? মায়ে কৈছে কি নাই, মই এনেই তোমালোকৰ লগত আহিছোঁ অলপ চাবলৈ বুলি, তেনেকৈ বুলি কৈছে। তুমি আমাক চাব নালাগে, তুমি যোৱাগৈ বুলি কৈছোঁ মই। বাইদেউ কৈছে মা তুমি যোৱাগৈ। নাই, মা নেমানে, ইমানেই মানে তাই মানে যিমান বেমাৰ পৰিলেও বহি দিয়া বিধৰ মানুহ নহয়। অলপ চলপ হৈ আছে বাৰু, মই ছিঙি আছোঁ। তাকে আজিলৈ বিদায় লৈছোঁ। আপোনালোকে ক'ৰ পৰা চাইছে কমেণ্ট এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো